everyone, welcome to my another vlog. সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। কৈছিলোঁ যে মিনি ব্লগত আজি আমাৰ হোষ্টেল ফেচাৰ্ছ আছে আৰু এয়া সকলোৱে ব্যস্ত হৈ পৰিছে ফেচাৰ্ছৰ কাৰণে। মেকআপৰ এয়া বিচি আছে, কাৰেণ্ট নাই মানে। ভিডিঅ'টো শেষলৈকে চাই থাকিব, কি হয় কি নহয় সকলোবোৰ দেখাবলৈ ট্ৰাই কৰিম, চাই থাকিব সকলোৱে। আৰু মই ওলাই আছোঁ ইয়াৰ কলেজ যাবলৈ কাৰণে, অলপমান কাম আছে, কামখিনি শেষ কৰি মই আকৌ আহি আছোঁ, আকৌ দেখুৱাই আছোঁ কি হৈ আছে ফেচাৰ্ছৰ কাৰণে প্ৰিপেৰেশ্যন। মেকআপ ৰেডি হৈ গ'লো, ৰেডি। এতিয়া আমি যাওঁ, তলত গৈ চাই থাকিব দেই। কলেজলৈ আহিলোঁ, কলেজৰ পৰা গৈ আছোঁ এতিয়া আমি আকৌ ফেচাৰ্ছলৈ। কলেজতে আহিছিলোঁ ছাৰহঁতক নিমন্ত্ৰণ জনাবলৈ কাৰণে, প্ৰিন্সিপাল ছাৰৰ মিটিঙত আছে, যাব নাযায় সম্ভৱ। সকলোকে মই সাদৰেৰে আদৰণি জনাইছোঁ। মই সুপৰ্ণা বাইদেউ, ডক্টৰ সুপৰ্ণা কৰ বাইদেউ, মই সন্মুখৰ আসনলৈ আহিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ বাইদেউ। যোৱা বছৰ অৰ্থাৎ 2022 চনৰ 19 ছেপ্টেম্বৰ তাৰিখে আমাৰ যিহেতু মাত্ৰ ছাত্ৰী নিবাস, এই ছাত্ৰী নিবাস আমি আৰম্ভ হোৱা বুলি আমি জানো সকলোৱে, যদিও বা এই আৱাসটো বহু বছৰ আগতে আছিলে, তথাপিও ই কাৰ্যকৰী হোৱা নাছিলে। আৰু আমাৰ অধ্যক্ষ মহোদয়, লগতে আমাৰ যি মেনেজমেণ্ট কমিটিৰ সমূহ সদস্য, লগতে কলেজৰ সমূহ শিক্ষক কৰ্মচাৰীৰ সহযোগিতাত আজি যোৱা বছৰৰ পৰা এই আৱাসটো আমি আৰম্ভ কৰিছোঁ। আৰু তাৰে ফলস্বৰূপে আজি আমি নৱাগত আদৰণি সভা এই অনুষ্ঠানটি আজি আমি আয়োজন কৰিবলৈ আগবাঢ়িব পাৰিছোঁ। ই আমাৰ সকলোৰে কাৰণে এক সুখৰ খবৰ বুলি মই ভাবোঁ। আৰু আগন্তুক সময়খিনিতো যদিও আমি বিভিন্ন সমস্যাৰ সন্মুখীন হৈছোঁ, কিন্তু সেই সকলোখিনি সমস্যা যি আমাৰ মেনেজমেণ্ট কমিটিয়ে হওক, আমাৰ অধ্যক্ষ মহোদয় হওক, তেওঁলোকৰ সহযোগিতাত আজি এইখিনি স্থানত আহি আমি উপস্থিত হ'ব পাৰিছোঁ। গতিকে আহি থকা বছৰ বা আহি থকা সময়খিনিতো যি দায়িত্বভাৰ মোক, লগতে মোৰ সহকাৰী বিনতা পাল বাইদেউক যি আমাক দায়িত্ব দিলে, সেই দায়িত্বসমূহ আমি ভালকৈ পৰিচালনা কৰি আগুৱাই নিম বুলি আমি আশাবাদী। আৰু অনুষ্ঠানটিৰ আৰম্ভণিতে আমি এতিয়া আদৰণি সমবেত সংগীত আমাৰ যি পুৰণা আৱাসী আছে, আৱাসীসকলৰ দ্বাৰা আয়োজন কৰা হৈছে। গতিকে মই সমূহ আমাৰ পুৰণা আৱাসীক আহি এই সমবেত সংগীত পৰিৱেশন কৰিবলৈ অনুৰোধ জনালোঁ। আমাৰ আৱাসৰে পুৰণা ছাত্ৰী নিহাৰিকা দেৱী। তেওঁ এখন গুলাম গামোচাৰে সম্বৰ্ধনা জনাব ইন্দ্ৰাণী বৰাই। গামোচাখন ধৰ দুইজনী ধন্যবাদ। আমি আগৰ যে প্ৰিন্সিপাল ছাৰ আছিলে ডক্টৰ অমৰজিৎ সিং ছাৰ, তেওঁৰ দিনতে আমি আৰম্ভ কৰিছিলোঁ, কিন্তু আমি দেখিছোঁ বুলি ভাবিব নালাগে। জীৱনৰ বেছি কাম কৰা হোষ্টেলতে পাইছে। আৰু হোষ্টেলত কি হয়, সংস্থাপিত কৰিব লাগে। কাৰণ ঘৰত যে বিশেষ আপোনাৰ ল'ৰা ছোৱালী ডাঙৰ হয়, আমি নাজানে কিন্তু আমাৰ বহুত প্ৰব্লেম থাকি যায়।
ইয়াত কিন্তু আমি নিজকে আমি এই যে গৰমতে আমি কেনেদৰে বহোঁ তাৰ কাৰণে কি হয় এই যে গৰমত আমি ৰুমৰ ভিতৰত নাই আমাৰ গাঁৱত যে এই গৰমত এই সূৰ্যটো ওপৰৰ বন্ধবিলাক খেতি কৰি পেলাই আমাক তেওঁলোকে ক'ত এইটোৱে সকলোৱে আমাৰ মহাবিদ্যালয়ৰ গৌৰৱ আমি গৌৰৱ কৰিব লাগে সকলক চিনাকি পৰ্ব অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ। Good afternoon, respected seniors and my friends. My name is Priyanka Rahul and I come from IIT from Economic College. I belong to Karnataka history. I am BA first semester. Thank you. অৱসৰে অৱতাৰণা জনাব আমাৰ ছাত্ৰী নিবাসৰ বাইদেউ ৰূপালা হুদাই। ধন্যবাদ। আকৌ আমি চিনাকি পৰ্বলৈ আগবাঢ়িছোঁ। যিসকলে এতিয়ালৈকে চিনাকি পৰ্ব ৰৈ গৈছে তেওঁলোকক অনুৰোধ জনাইছোঁ এগৰাকী এগৰাকীকৈ আমি নিজৰ পৰিচয় দাঙি ধৰিবলৈ। নমস্কাৰ সকলোকে। মোৰ নাম শ্ৰী পাৰ্থ দেৱী। মই এবাৰ বিশ্বনাথ চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা এইচ এছ পাছ কৰি আহিছোঁ আৰু মই নগাঁও মহাবিদ্যালয়ত BA ফাৰ্ষ্ট ছেমৰ ছাত্ৰী হৈছে। কলেজ হায়াৰ ছেকেণ্ডেৰী কেৰমি। I am studying now in BA first semester. Thank you. ধন্যবাদ। I'm from Kerala, Karnataka. I was my age from our senior secondary school and I was studying first year. লংকা মহাবিদ্যালয়ৰ বাবে কাৰণ লংকা মহাবিদ্যালয়ৰ বুৰঞ্জীত আজি প্ৰথমবাৰৰ বাবে ছাত্ৰী নিবাসৰ নৱাগত আদৰণি সভা অনুষ্ঠিত হৈছে। যোৱা 12টা বছৰে বন্ধ হৈ থকা ছাত্ৰী নিবাসটি আমি সকলোৰে সহায় সহযোগিতাত যোৱা বছৰ অপেনিং কৰিছিলোঁ। ধন্যবাদ জ্ঞাপন কৰিলোঁ ছাৰলৈ। আৰু লগতে দুদিনমান আগতে আমাৰ ছাত্ৰী নিবাসত প্ৰতিযোগিতা পতা হৈছিলে। তাৰে প্ৰতিযোগী বিজয়ী হোৱাসকলক উপহাৰসমূহ প্ৰদান কৰিবলৈ আমি আগবাঢ়িছোঁ। ধন্যবাদ। আৰু গীতৰ প্ৰতিযোগিতাত প্ৰতিযোগী বিজয়ী হোৱা জুলিছ বৰা পুনৰবাৰ মঞ্চলৈ আহি নিজৰ উপহাৰ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমাৰ কবিতা প্ৰতিযোগিতাত বিজয়ী হোৱা ফজিলাসকলক মঞ্চলৈ আহি নিজৰ উপহাৰ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে ক'ব বিচাৰিছোঁ যে ফজিলাখনে যি কবিতা পাঠ কৰিছিলে তেওঁ নিজেই লিখিছিলে, তাৰ বাবে এটা হাত চাপৰ বিচাৰিছোঁ। ধন্যবাদ। ক্লাছ হোষ্টেলৰ নৱাগত আদৰণি সভাৰ ইয়াত উপস্থিত আছিল এইমাত্ৰ আমাৰ প্ৰিন্সিপাল মেমৰিয়া কিবা কামৰ কাৰণে নগাঁৱলৈ যাবলগীয়া হৈছে। ইয়াত উপস্থিত আমাৰ হোষ্টেল কমিটিৰ সদস্য আৰু আমাৰ কলেজৰ আইপিচি কৰ্ডিনেটৰ ডক্টৰ লোকেন্দ্ৰ কাকতি ছাৰ। ইয়াত উপস্থিত আমাৰ হোষ্টেলৰ যিগৰাকী বাইদেউৰ কাৰণে আমি হোষ্টেলটো চাকচেছফুলি চলি আছে আমাৰ মজা বাইদেউ হোষ্টেল কাৰণে। আৰু আমাৰ এই হোষ্টেল কমিটিৰ আৰু দুগৰাকী সদস্য আছে চন্দন ডক্টৰ চন্দন বাইদেউ, তেওঁ ডিপাৰ্টমেণ্টৰ এজনী তোমালোকে জানে। আৰু ইয়াত অংকুৰ ছাৰ ডিপাৰ্টমেণ্টৰ তেওঁ আমাৰ এই হোষ্টেল কমিটিৰ সদস্য। আৰু ইয়াত উপস্থিত আছে দিগম্বৰ দাস আমাৰ ইউনিটৰ, তেখেতেও আমাৰ এই কমিটিৰ সদস্য। আৰু বৰ্তমান উপস্থিত আগতে আছে ইয়াত হেমন্ত বৰা, তেওঁ চাকৰি পাইছে আৰু এখন কলেজৰ গুচি গৈছে। ইয়াত আৰু দুগৰাকী উপস্থিত আছে নামকেইটা আছে দিব্যাজ কুণ্ডু আৰু বিজিতা। তো আৰু মৰমৰ ছাত্ৰী সঁচাকৈ আজি বহুত ভাল লাগিছে। এনেকুৱা এটা অনুষ্ঠানত আহি ভাগ লৈছোঁ। তোমালোকে ইমান ধুনীয়াকৈ এৰেঞ্জ কৰিছা এইখন আমাৰ ফ্ৰেচাৰ্ছ যিটো হোষ্টেলত। আজি হোষ্টেলৰ হিষ্ট্ৰীটো আমাৰ বিদ্যালয় ছাৰে কৈছে তোমালোকক যোৱা ইমান বছৰ হোষ্টেলটো খালী হৈ আছে আৰু বিনত বাইদেউ এগৰাকী ছাত্ৰীক লৈ যদি হোষ্টেলটো আৰম্ভ কৰিছিলে, কিন্তু পিছত সেই ছাত্ৰীগৰাকী গুচি গ'ল আৰু বিনত বাইদেউ ক'লে
জেতুকা পাথৰ ধৰি সেউজীয়া বননিৰ বনেৰে ঢকা অন্তৰত জ্বলোৱা ছবিলৈ অতীতৰ স্মৃতি বুকুৰ তেজেৰে অন্তৰত আছে অকা কতজন আহে কাষলৈ কতজন হিয়াৰ টনা কৰা চিঠি জিলিকে শূন্যতে বিয়পি শূন্যতে মাৰ যায় ভাগ্যহীন জীৱন সুৰহীন গান ইয়াৰ পাছতে মনালিছা দেৱী আৰু ডিম্পী বৰা নৃত্য পৰিৱেশনৰ বাবে মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ কি কৈছা হয় নেকি আমি বহুত গৰম তোমাৰ নামটো অভিমান কৰি My name is Priyanka Tama. কাঞ্চনা মুভিখন চাইছা কাঞ্চনা মুভিখনতে কাঞ্চনাই খোজকাঢ়ি যায় যে সেইটো আমাক এক্টিং কৰি দেখাব লাগিব কেনেকৈ খোজকাঢ়ে Ready? কাঞ্চনা আৰু এটা বেলেগকে খোজকাঢ়ি সেইটো আমি চাব বিচাৰিছোঁ ছোৱালীজনীয়ে যে লেগুৰাই খোজকাঢ়ি যায় যে চাকৰি চাকৰি আমাৰ চিনিয়ৰ ছোৱালী কোনোবা এজনীৰ মানে কেনেকৈ হোষ্টেলত থাকে বা কি কৰে নটিচ কৰি থাকে কেতিয়াবা তাৰ এক্টিং কৰি দেখুৱা কাৰ কৰিব বিচাৰিবা চিনিয়ৰ ছোৱালীৰ এক্টিং কাৰ কৰিব বিচাৰিবা কিবা কামৰ ক্ষেত্ৰত থেংক ইউ বানপানীৰ পৰা প্ৰাণ বচাবলৈ তুমি কেনেকৈ বানপানীৰ পৰা হাত ধৰিব পাৰিবা অকল দেখাই দিয়াচোন কেনেকৈ যাবা তুমি বানপানী হ'লে ধৰি লোৱা ইয়াতে ধৰি লওঁতে পানী তুমি সাঁতুৰিছে ইয়াত পানীও নাই ইয়াত পুখুৰীও নাই একোৱেই নাই তোমাক সাঁতুৰিবা কেনেকৈ সেইটো দেখাই দিয়া তুমি সাঁতুৰিবা কেনেকৈ সেইটো দেখাই দিয়া এই পানী পানী সাঁতুৰি দেখাই দিয়া পানী নাছিলে পানী ইয়াত পানী নাছিলে কৈছিলা পানীও নিদিলো এতিয়া তুমি পানী কেনেকৈ সাঁতুৰিবা সেইটো দেখাই দিয়া আৰু নহ'লে আমাৰ বেলেগ পানিছমেণ্ট আছে যদি তুমি কৰিব নোৱাৰা নাজিলে হাত
বগা লিখি লিখিবা বগা কালাৰ বগা ৰং লিখি লিখিবা বুজি পাইছা নে নাই কোৱা পাইছা আমি তাতে দেখিব লাগিব আমি বস্তুটো দেখিব লাগিব তুমি যে লিখিছা সেইটো আমি দেখিব লাগিব আমি ৰংটো আমাৰ সিনিয়ৰ তোমালোকৰ সিনিয়ৰ সুস্মিতা কেনেকৈ হাঁহে কেনেকৈ দেখাই দিয়াচোন দেখা সুস্মিতা যে হাঁহিয়ে থাকে সেইটো চবেই জানে সুস্মিতা যে কেনেকৈ হাঁহিয়ে থাকে এতিয়া কেনেকৈ হাঁহে তাই দৌৰি দৌৰি বহি থকা তুমি শুই শুই বহাতে কেনে দেখাব লাগিব আমাৰ অলপ ভিডিঅ' কৰাচোন ভিডিঅ' আৰু সেইটো ভিডিঅ' এটা দিব লাগিব তুমি যে পঢ়ি থাকা লিখি লিখি পঢ়ি থাকা সেইটো কৈ যাব লাগিব তুমি যে কি লিখা তুমি जाएंगे भूल का झंडा बनाकर उड़ाएंगे